গমৰ লাডু বনাবলৈ মই প্ৰথমে চেনি 1 কাপ গুড়ি কৰি লৈছোঁ আৰু আটা লৈছোঁ এনেকুৱা কাপত 2 কাপ লাগিব মই 1 কাপে এতিয়া দেখুৱাইছোঁ কিন্তু 2 কাপ লাগে আৰু গৰু ঘিউ লৈছোঁ তাৰপিছত গম লৈছোঁ আৰু গমটো এনেকৈ মিচিৰিৰ নিচিনাকৈ আহে পেকেটত আহে পেকেটটো কিমান 100 গ্ৰাম মান হয় নেকি তাৰপিছত আৰু ড্ৰাই ফ্ৰুটছ লৈছোঁ আপোনালোকে ইচ্ছা অনুযায়ী ড্ৰাই ফ্ৰুট যি ব্যৱহাৰ কৰে কৰিব পাৰে প্ৰথমে মই কেৰাহীখনত ঘিউ 2 হাতা দি ল'ম এইখন হাতাৰে এতিয়া ঘিউখিনি ভালকৈ গৰম হ'বলৈ দি পেলাই ইয়াত গমখিনি অলপ অলপকৈ দি পেলাই ভাজি ল'ব লাগিব আৰু গমখিনি দি দিয়াৰ লগে লগে ফুলি আহে গতিকে অলপ অলপকৈ দিব লাগে নহ'লে মানে যদি ফুলিবলৈ জেগা নাপায় বস্তুটো লিকটীয়া হৈ পেলাই ইটোৰ লগত সিটো লাগি যায়গে তেতিয়া ভাঙিবলৈ অলপ দিগদাৰ হয় সেইকাৰণে কম কমকৈ দি পেলাই ফুলাকৈ ভাজি ল'ব লাগিব এয়া চাওক মই গম অলপ লৈ পেলাই ঘিউখিনিত দি দিছোঁ আৰু এতিয়া আপোনালোকে দেখিব কেনেকৈ গমখিনি ফুলি আহে মোৰ অৱশ্যে তেলখিনি প্ৰথমবাৰ ইমান বেছি গৰম হ'বলৈ নাপালে মই দি দিছিলোঁ সেইকাৰণে অলপ লাগি ধৰা নিচিনা হ'ল কিন্তু বাকীখিনি পুৰা গৰম হৈ যোৱাৰ পাছত কৰিছোঁ গতিকে সেইখিনি বাৰু লাগি ধৰা নাই তথাপিও ফুলি আহিছে গমখিনি এতিয়া গমখিনি ভজা হৈছে নাই চাবলৈ এটা গম এনেকৈ হেতাখনেৰে ভাঙি চালে গম পাব যদি খুচখুচিয়াকৈ ভাঙি যায় তেনেহ'লে গম পাব এইটো হৈছে নমাবৰ আৰু মোৰ এইখিনি হৈ গৈছে নমাবৰ এতিয়া মই নমাই থৈ দিছোঁ এতিয়া গমখিনি ভাজি পেলাই গৰমে গৰমে মই গিলাচ এটাৰে এনেকৈ ভাঙি লৈছোঁ আৰু এইখিনি ভাঙিবলৈ একদম সহজ হয় এনেকৈ ভাঙি ল'লেই হ'ল আৰু গোটেইখিনি সেই তেনেকৈ গৰমে গৰমে ভাজি লগে লগে ভাঙি ল'ব লাগিব এয়া চাওক লাডুৰ জোখাৰে মোৰ গমখিনি গুড়ি কৰি হৈ গৈছে আৰু মই গোটেইখিনি গম ভাজিলোঁ কিন্তু তাৰে অলপমান মই থৈ দিছোঁ গোটাকৈ সেইখিনি মই গুড়ি কৰা নাই সেয়া আপোনাক দেখুৱাম কি কৰিম এতিয়া মই কেৰাহীত ঘিউ দি পেলাই অলপ ড্ৰাই ফ্ৰুটছখিনি ভাজি লৈছোঁ বেছি নেভাজোঁ জাষ্ট ইলুটি কৰি পেলাই উঠাই দিম এতিয়া মই কেৰাহীখনত আৰু 3 হেতামান ঘিউ দি লৈছোঁ দি পেলাই এই আটা 2 কাপ দি পেলাই আটাখিনি ভালকৈ ভাজি ল'ব লাগিব আৰু আটাখিনি অলপ ৰঙচুৱা হোৱালৈকে আৰু কেঁচা কেঁচা গোন্ধটো গৈ পেলাই অলপ ধুনীয়া যিটো ভজা গোন্ধ আহিব সেই গোন্ধটো অহালৈকে ভাজি ল'ব লাগিব খালি আটাখিনি ভাজোঁতে এটা কথা মন কৰিব লাগিব যে আটাখিনি যাতে খুচখুচীয়া হৈ থাকে ঘিউ বেছি হৈ পেলাই যিটো পেলপেলীয়া হৈ যায় সেই তেনেকুৱা যাতে ভাজি হৈ নাযায় ঘিউখিনি পূৰা আটাখিনিয়ে মানে ঘিউটো যাতে এৰিবলৈ নাপায় অলপ খুচখুচীয়া হৈ থাকে তেনেকুৱাকৈ ভাজি ল'ব লাগিব তেতিয়া লাডুকেইটা খুচখুচীয়া হয় নহ'লে মানে লাডুকেইটা অলপ লিকটীয়া টাইপৰ হয় গমটো দি দিয়াৰ কাৰণে আৰু এইখিনি ভাজি হৈ গ'ল আটাখিনি এতিয়া ইয়াত মই গুড়ি কৰি থোৱা গমখিনি দি দিছোঁ এতিয়া এই গমখিনি আটাখিনিৰ লগত মিক্স হৈ ভালকৈ যোৱালৈকে আমি ভাজি ল'ব লাগিব 5 মিনিটমান এতিয়া ইয়াত মই ড্ৰাই ফ্ৰুটছবোৰ দি দিছোঁ আৰু এটা কথা কাৰণে মন কৰিব গেছটো যাতে একদম চিমত থাকে আৰু এইখিনি আটাখিনি বেছি দেৰি নেৰিব লৰাই থাকিব নহ'লে মানে তলফালৰ পৰা অকণমান লাগি আহে এতিয়া এইখিনি ভজা হৈ গ'ল ড্ৰাই ফ্ৰুটছ দি পেলাই এতিয়া মই চেনিখিনি দি আছোঁ কিন্তু চেনিখিনি গোট মাৰি গ'ল ইয়াত নপৰা হ'ল মই দিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া চাওক মই চেনিখিনি দি দিলোঁ ভালকৈ আৰু দি পেলাই এইখিনি আকৌ অলপ সময় এনেকৈ লৰাই ল'ম আৰু মোৰ সেই চেনিখিনি এনেকৈ দি থাকোঁতে অলপ তলফালৰ পৰা লাগিয়ে আহিলে এতিয়া মই গেছটো অফ কৰি দিলোঁ বাৰু আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম এতিয়া ইয়াত সকলোবোৰ মিক্স কৰা হৈ গ'ল গম ড্ৰাই ফ্ৰুটছ চেনি গুড়ি আৰু এতিয়া লাষ্ট মই এটা দিছোঁ এই গমখিনি যোনখিনি মই এক্সট্ৰাকৈ গোটাকৈ ভাজি থৈ দিছিলোঁ সেই গমখিনি মই ইয়াত মিক্স কৰি দিছোঁ তেতিয়া খাওঁতে যিটো ক্ৰাঞ্চিনেছ আহে সেইটো বহুত ভাল লাগে আৰু এইটো অপশ্যনেল হয় দিবও পাৰে নিদিবও পাৰে কিন্তু দিলে মানে বৰ ধুনীয়া টেষ্ট এটা হয় সেইকাৰণে মই দি দিওঁ আৰু এনেকৈ অকণমান লৰাই পেলাই এইখিনি মই প্লেট এখনত ধুনীয়াকৈ উলিয়াই ল'ম এইখিনি মই 5 মিনিটমান এনেকৈ মেলি থৈ ল'ম যাতে অকণমান গৰমটো যাওক ইয়াৰ পৰা কিন্তু একেবাৰে ঠাণ্ডা হৈ যোৱালৈ নথওঁ গৰমে গৰমে লাডুকেইটা বনাম আৰু মই সদায় লাডুটো বনাওঁতে প্ৰথম হাতখন ধুই লওঁ তেতিয়া ঠাণ্ডা হৈ থাকে কাৰণে ইয়াৰ গৰমটো হাতত লাগি নাযায় আপোনালোকেও তেনেকৈ কৰিব পাৰে এয়া চাওক এতিয়া গৰমেই হৈ আছে মই এতিয়া লাডুকেইটা বান্ধি লৈছোঁ লাডুটো মই অলপ ডাঙৰকৈ বনাইছোঁ কাৰণ এইটো গমৰ লাডুটো ডাঙৰকৈ হ'লে মোৰ বেছি ভাল লাগে সেইকাৰণে আৰু এইখিনি দেখাত এনেকুৱা লাগে লাডুটো যেন বান্ধ নেখাবই বহুত ঝৰঝৰীয়া হৈ থাকে কিন্তু এনেকৈ ধুনীয়াকৈ প্ৰেছাৰটো দি লাডুটো বান্ধিলে মানে ধুনীয়াকৈ বান্ধ খাই যায় আৰু থৈ পেলাই ফ্ৰিজত থৈ দিয়াৰ পাছততো পূৰা টাইটেই হৈ যায় কিন্তু খাওঁতে একদম ফুচফুচীয়াকৈ ভাঙি আহে মানে সেইকাৰণে বৰ ধুনীয়া লাগে খাবলৈ এনেকৈ আলফুলকৈ লাডুটো বান্ধি পেলাই থৈ যাম একেধৰণে বাকী লাডুকেইটাও বনাই ল'ম
এয়া চাওক আমাৰ লাডুকেইটা বনাই হৈ গ'ল আৰু যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে আৰু যদি আপোনালোকে এনেকৈ ট্ৰাই কৰা নাই তেনেহ'লে এনেকৈ এবাৰ নিশ্চয় বনাই খাই চাব খাবলৈ খুব ধুনীয়া হয় খুচখুচীয়া হয় লাডুকেইটা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে তাৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব গতিকে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম